and welcome to SME's Blogger. Hi, Sha. ডিম্পুৰ লগত চেণ্ট্ৰেল পাৰ্কত আহিলোঁ আমাৰ লগতে ঘূৰি আছে কেনেকুৱা লাগিল একদম মজা লাগিল চেণ্ট্ৰেল পাৰ্ক ফুৰি আছোঁ বৰ্তমান নেভি মুম্বাইৰ মাইনা আছে কোৱা কি ক'বা Hi, friends. নাযাওঁ বেকগ্ৰাউণ্ড এতিয়া আমি গৈ আছোঁ আইকিয়া এটা ফাৰ্নিচাৰ শ্বপিং মল হয় আৰু আইকিয়াৰ ভিডিঅ' মই অলৰেডি এটা বনাই থৈ দিছোঁ আপোনালোকে যদি ডিটেইলছত জানিব বিচাৰে তেন্তে আইকিয়াৰ ভিডিঅ'টো এবাৰ চাই ল'ব আৰু আমাৰ ৰিদি চাই অকণমান খেলিব গ'ল তাই অকণমান বৰ পাইছিলে আমাৰ লগত ঘূৰি থাকিবৰ কাৰণে সেইকাৰণে মই অকণমান খেলিব দিলোঁ তাইক আমাৰ এতিয়া আইকিয়া ঘূৰা হৈ গ'ল বহুত ভাগৰো লাগিলে এতিয়া আমি অকণমান কিবা এটা খাই লওঁ তাৰপিছত আমি এতিয়া যাম ৱাশী আসাম ভৱন মুম্বাইত আসাম ভৱন নবী মুম্বাইত আছে ৱাশী বুলি ঠাই এটাত আছে আৰু আমাৰ ডিম্পুক তাত গেষ্ট হিচাপে মাতিছে এয়া আসাম ভৱন আমি পাই গ'লোঁ আৰু ইয়াত উৰুকা বিহু আৰু দুৰ্গা পূজা বহুত ধুনীয়াকৈ পাতে আসাম এছ'চিয়েশ্যনৰ পৰা সেয়া আমাৰ লাচিত বৰফুকনৰ ষ্টেচু হয় আৰু ভিতৰত চাওঁচোন কি আছে অসমৰ ৰাইন' এইখিনি ৰিচেপশ্যন এৰিয়া হয় মেইনলি ইয়াত বেছিকৈ কেঞ্চাৰ পেচেণ্টবোৰ থাকে আৰু সিহঁতে গোটেইখিনি ফেচিলিটি প্ৰভাইড কৰে হস্পিটেলত অনা নিয়াৰ পৰা আৰু ৱাশীৰ পৰা খাৰগাঁও যিহেতু খাৰগাঁৱত কেঞ্চাৰ ইনষ্টিটিউট আছে সেইকাৰণে ইয়াত থকা যায় ৱাশীৰ পৰা খাৰগাঁও 10 to 15 মিনিটছ লাগে কেঞ্চাৰ হস্পিটেললৈ আৰু এইখিনি এৰিয়া হ'ল ডাইনিং এৰিয়া আৰু ৰেষ্টুৰেণ্টো হয় ইয়াত অসমীয়া খাদ্য পোৱা যায় কি হয় এইটো কেনেকুৱা লাগে ডিম্পু আঙ্কল থেংক ইউ বুলি কৈ দিয়া থেংক ইউ আৰু এইটো আঙ্কলক দাদাক কৈ দিয়া দাদা এটা তোমাৰ কাৰণে এটা আঙ্কলৰ কাৰণে এটা মোৰ কাৰণে আৰু ডিম্পুৰ লগতে আমাকো খাব দিলে আজি ৰাতিৰ ডিনাৰটো আৰু ওচৰতে আছে মেঘালয়া ভৱন আৰু এনেদৰে মই ভিডিঅ'টো আজি ইয়াতে শেষ কৰোঁ আকৌ এটা নেক্সট ভিডিঅ' লৈ আহিম
আৰু যোনে মোৰ চেনেলটো নতুনকৈ চাই আছে তেন্তে প্লিজ মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু সদায় মোক এনেদৰে মৰম দি থাকিব সো ফ্ৰেণ্ডছ আজি এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত জনাই দিব আৰু এটা নতুন ব্লগত লগ পাম তেতিয়ালৈকে বাই বাই এণ্ড থেংকছ ফৰ ৱাচিং